আৰু স্নিকাৰটো আৰু চবৰে ফেভৰেট আৰু অবভিয়াছলি মোৰো ফেভৰেট আৰু এনেকুৱা প্ৰাইজত দিছোঁ এইটো বাহিৰত মই ডাইৰেক্টলি কৈছোঁ কোনোবাই ভাল পাই বাবে মতলব নাই আমি আৰু ফেমিলি মেম্বাৰ চ' এইটো বাহিৰত 4,000 টকাৰ তলত কোনো নিদিয়ে মই কেইটকা দি আছোঁ মাত্ৰ 2500 টকা মাষ্টাৰ কপি হয় মাত্ৰ 2500 টকাত দি আছোঁ বিশ্বাস হোৱা নাই চাগে আপোনালোকৰ মোৰ নিজৰে বিশ্বাস হোৱা নাই মানে মই এইটো প্ৰাইজত দি আছোঁ Assalamu alaikum and welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত মানে একেদিন মানে ইমানে দৌৰা-দৌৰি অলপো টাইম পোৱা নাই আজি এটা ধুনীয়া এটা গুড নিউজ আপোনালোকক দিবলৈ গৈ আছোঁ যিটো মই মানে লাষ্ট ভিডিঅ' যোনে চাইছে তেখেতে গম পায় মানে কিহৰ গুড নিউজ অলপ চলপ গম পায় আৰু কিন্তু এতিয়া গোটেই মজাকৈ দেখুৱাই দিম মই কি কৰিলোঁ মই অত দিনৰ পৰা ভিডিঅ' নাই দিয়া কি কৰি আছিলোঁ নাছিলোঁ চব দেখুৱাই দিম ফাইনেলি মোৰ দোকান খুলি ল'লোঁ এইটো চক পুৰা এইখন গোটেইটো জোতা টি চাৰ্ট চাৰ্ট জিন্স সকলো বস্তু এতিয়া কম দামত মজা প্ৰাইজত দিম মানে কি ক'ম আৰু এতিয়া নিজৰ দোকান ন এতিয়া টেনশ্যন নাই মানে আগতে ক'ৰবাত জব কৰি আছোঁ কিবা ব্লা তাতে ইমান ডিছকাউণ্ট দিবও পৰা নাছিলোঁ নাও এতিয়া মই ভালকৈ ডিছকাউণ্ট দিব পাৰিম বিকজ মোৰ নিজৰে দোকান চ' মই ডিছকাউণ্ট দিব পাৰিম এতিয়া ঘৰুৱা কাষ্টমাৰ যিহেতু আপোনালোকে মোৰ ফেমিলি মেম্বাৰক ডিছকাউণ্ট দি কাক দিম হয় নাই সেইটো কাৰণে পূৰা দোকান এয়া দেখুৱাই দিছোঁ ভালকৈ ইমানেই বিজি আছিলোঁ এইকেইদিন অলপো টাইম পোৱা নাই ভিডিঅ' বনাবলৈ আৰু এতিয়া এইটো ভিডিঅ' যোনে চাইছে অবভিয়াছলি চাইছে আৰু ফেমিলি মেম্বাৰে আৰু যোনে চাইছে আহিব মজা ডিছকাউণ্ট দি পূজা কালেকশ্যন একদম চালি আছিলে কালেকশ্যন দিছোঁ এইবিলাক টি চাৰ্টবিলাক দেখিছেনে এইবিলাক একদম মজা টি চাৰ্ট একদম বহুত ধুনীয়া কালেকশ্যন আনিছোঁ মানে একদম পূৰা একদম চিলেক্টেড পিচ মানে এপিচ মই নিজে চিলেক্ট কৰি আনিছোঁ সেইকাৰণে একদম নিশ্চিন্ত মানে যে কেনেকুৱা হ'ব প্ৰডাক্টটো আৰু কিবা ভাল পায় বেয়া পায় মই এক্সচেঞ্জিঙৰ টেনশ্যনে নাই আৰু এইবিলাক আৰু এতিয়া দোকানটো অলপ এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ মই দুটামান বস্তু ভালকৈ দেখুৱাই দিম এতিয়া এনেকৈ এবাৰ চাই লওক এইটো ট্ৰায়েল ৰুম হয় ট্ৰায়েল ৰুমো ৰাখিছোঁ এইটো ট্ৰায়েল ৰুম ফেনো আছে মিৰৰ আছে এইটো ৰাখিব পাৰিব ইয়াত কাপোৰ চাপোৰ একদম মজা মানে যিয়ে নহওক এতিয়া নিজৰ এখন হ'ল আপোনালোকেও আশীৰ্বাদ কৰিব আৰু যাতে আগবাঢ়ি যাওঁ আৰু ধুনীয়া ডিছকাউণ্ট দিম মজা প্ৰডাক্ট আনিম সকলো কাৰণে এতিয়া মই দুপিচমান এনেকৈ অলপ দেখুৱাই দিওঁ ৰ'ব দাদা হ'লেও এইটো ৰখি আছে ইয়াকে দিম মোবাইলটো কেনেকুৱা তই আছ মই ইয়াক দি দিছোঁ ফোনটো মজাকৈ এতিয়া দেখুৱাব চাই দেখুৱাব আমাৰ বিল্ডিঙৰ মেইন চিকিউৰিটি আহক এতিয়া মই এনেকৈ আৰু কেইপিচমান টি চাৰ্টৰ পৰা ষ্টাৰ্ট কৰিলোঁ দৌৰলৈ যা দেখিছে নহয় এনেকৈ এইবিলাক বেক প্ৰিণ্ট থকা টি চাৰ্ট ফ্ৰণ্টত এনেকুৱা থাকিব তাৰপাছত এইটো বেছিকেলি ময়ে পিন্ধি আছোঁ বেক চাইডটো এয়া মজা বিৰাট কমফৰ্টেবল মোৰ চেহেৰা দেখিছোঁ মজা মানে কমফৰ্টেবল নতুন কেমেৰামেন সেইকাৰণে এইটো বেক চাইডটো এয়া একদম যিটো প্ৰাইজত দি আছোঁ ন কোনো যোৰহাটৰ মানুহে দিব নোৱাৰে এইটো প্ৰাইজত মই আপোনাক গেৰেণ্টি দিছোঁ এইটো মজা পিচ আৰু এইবিলাক চব মিকি মাউচ ফ্ৰণ্ট বেক এইবিলাক আৰু এইবিলাক H&Mৰ এয়া একদম মানে যিটো মই বহুত বঢ়িয়া পিচ আনিছোঁ আৰু মজা প্ৰাইচত দি আছোঁ মেইন কথা প্ৰাইচ একদম চিপ ৰেটত দি আছোঁ মানে জাষ্ট নতুন ন সেইকাৰণে মই একো তেনেকৈ ৰখা নাই ডাইৰেক্টলি মই দি আছোঁ বুজিছেনে আৰু এইবিলাক চব এইবিলাক টি চাৰ্টটো মই দেখুৱাই দিম টি চাৰ্ট মানে ইমানেই কালেকশ্যন আছে ন যদি মই এনেকৈ দেখুৱাই থাকোঁ ৰাতি 12টা বাজিবগৈ আৰু সেইকাৰণে মই অলপ চলপ দেখুৱাই আছোঁ বাকী আপোনালোকে আহি চাব এতিয়া এইপিনে চোৱা এইপিনে এইবিলাক চব এইটো চাৰ্ট কি চালি আছে ইয়াৰ মেটেৰিয়েল মানে বহুত চব আপুনি কি চিনেমা আছিলে এনিমেল চিনেমাখনত যিটো মেটেৰিয়েল ইউজ কৰিছে ন চিনেমা একদম সেইটোৱে হয় মানে মাৰপিট লাগোঁতে যে চুম কৰোঁতে যে এইটো যে কিনিছিলে যে কাপোৰ বহুত ফাইন কাপোৰ একদম আৰু তাৰ পাছত জিন্সবিলাক আৰু মোৰ চব মানে চব বেলেগ তাত মই আগতে যি আছিলে নাই নাজানো মুঠতে এতিয়া জিন্স মই মাত্ৰ 799 টকাৰ পৰা ষ্টাৰ্টিং দি আছোঁ এইবিলাক কি চালিয়া জিন্স মই মাত্ৰ 799 পাই আৰু যদি বোলে আপুনি মোৰ ভিডিঅ'টো চাই আহিছে আৰু ক'বই নালাগে আৰু ডিছকাউণ্ট চাৰিওফালে ডিছকাউণ্ট আৰু এনেকুৱা আজিকালি ট্ৰেণ্ডত থকা বেগী পেণ্ট এনেকৈ দেখুৱাই দিয়া এয়া বেগী পেণ্ট ইয়াৰ আপোনাৰ পকেট থকা বেগী পেনো পাব দেখুৱাই দিওঁ আৰু কিনো আৰু এইটো চাওক
এনেকৈ পকেট থকা বেগী পেণ্ট, এনেকৈ ৰছী ওলমি থাকে আৰু ৰছী নথকা লাগিলে নথকাও পাই যাব। এইবিলাক ভিডিঅ' মানে বেছি কাটকুট নকৰোঁ, ডাইৰেক্ট দিছোঁ আৰু বুজিছেনে। সেইকাৰণে আৰু এইবিলাক চব মাত্ৰ 799 টকা, একদম চালি আছিলে জিন্স দি আছোঁ। তাৰপাছত আৰু এইবিলাক চব চেকৰ চাৰ্ট, এইবিলাক 500 টকাৰ পৰা ষ্টাৰ্টিং আছে দেই। মানে আপুনি আৰু টেনশ্যন নল'ব, যি টি কালেকশ্যন দিম ন, চালিয়া কালেকশ্যন দিম, আপোনালোকে পাগলা হৈ যাব। আৰু এইপিনে অনা এতিয়া জোতা ছেকশ্যনটো অনা, জোতা মানে আৰু স্নিকাৰটো আৰু চবৰে ফেভৰেট আৰু অভিয়াছলি মোৰো ফেভৰেট আৰু এনেকুৱা প্ৰাইজত দিছোঁ। এইটো বাহিৰত মই ডাইৰেক্টলি কৈছোঁ, কোনোবাই ভাল পাই বেবে মতলব নাই, আমি আৰু ফেমিলি মেম্বাৰ চব। এইটো বাহিৰত 4000 টকাৰ তলত কোনো নিদিয়ে, মই কেইটকা দি আছোঁ মাত্ৰ মাষ্টাৰ কপি হয়, মাত্ৰ 2500 টকাত দি আছোঁ। বিশ্বাস হোৱা নাই চাগে আপোনালোকৰ, মোৰ নিজৰে বিশ্বাস হোৱা নাই, মানে মই এইটো প্ৰাইজত দি আছোঁ। আৰু এইবিলাক 2000 পৰা ষ্টাৰ্টিং আছে, যিটো মানে বাহিৰত 3000 4000, মই মাত্ৰ 2500 2000 চিৰি একদম মজা দি আছোঁ, মানে একদম ভাবি আছে। আৰু এইবিলাক চাওক আপুনি, এইখানে কি মজা টি চাৰ্ট। এয়া আপোনাৰ কোৱালিটিটো এতিয়া চুইটো আপুনি বুজি নাই পোৱা, কিন্তু যিয়ে নহওক আপুনি প্ৰিণ্টটো চাই লওক আৰু ভিজিট কৰিব ইয়ালৈ আহিলে। মই অনলাইনৰ চিষ্টেম কিবা অলপ আছে, এইবিলাক কৰিম, কিন্তু ষ্টিল এতিয়া লাহে হ'ব। আৰু ইয়াৰ কোৱালিটিটো বিৰাট ফাইন, মানে আপুনি আহি পিন্ধি চাওক, ট্ৰাই কৰি চাওক, মজা পাব। মই কৈছোঁ ন আপোনাক, যিটো কোৱালিটি আপোনাক মই দিম কোনো দিব নোৱাৰে চাগে, মেবি। আৰু বাকী এইবিলাক আৰু জিনছবিলাক কটন পেণ্ট মজা আছে। মই নিজেই মানে পাগলা হৈ গৈছোঁ, মানে মই কাপোৰ মানে ইমানেই ভাল পাওঁ, মানে মোক মানে বেছি একো নাই, কাপোৰ বহুত বেছি ভাল লাগে। চ' মই নিজেই মানে 4-5টা টি চাৰ্ট মানে ঘৰত লৈ গ'লোঁ মানে কেতিয়াবাই। আৰুনো কি দেখুৱাম, এইবিলাক সৰু সুৰা। বাকী এইপিনে দেখোঁ, বাকী আপোনালোকে ভিজিট কৰক, একদম চালি। আচ্ছা, মই মেইন দেখুৱাই নাই দোকানৰ নাম চামবিলাক, মই দেখুৱাই নাই নহয়, ৰ'ব মই বাহিৰত গৈ আছোঁ। এইটো চাওক, আচ্ছা এড্ৰেছটো মইতো কোৱাই নাই, এইটো দোকানৰ নাম হা, ডাইৰেক্টলি দোকানৰ নাম এইটো Soulmate। কোন হ'বা মোৰ Soulmate? এয়া Soulmate, তোমাৰ নামতে দি দিলোঁ আৰু। আচ্ছা তুমি ইয়াতে ৰখা, মই পটককৈ বাহিৰৰ পৰা অলপ দেখুৱাই আনিছোঁ হা। ইয়াতে আমাৰ দাদাক থৈ গৈছোঁ। এইটো চিনি পায় একচুৱেলি, এইটোৱে বিল্ডিংটো এইটোৱে আৰু ক্ৰিষ্টেল প্লাজা যিটো বিল্ডিং আছিলে নে, সেইটো বিল্ডিঙৰ ভিতৰতে মানে হা। এইটো মিনিছো লেভাইজ, এণ্ড দেন গৈ পাই আছোঁ, মজাকৈ দেখুৱাই আছোঁ। লেভাইজ এইটো, চৰি এইটো মিনিছো। নাও এইটো হৈ গ'ল ক্ৰিষ্টেল প্লাজা বিল্ডিং। মানে মই ইয়াৰ আপোনাৰ আইডিও খুলিলোঁ, সেই আইডিত আপোনাক মানে দেখুৱাই দিম। মানে এইটো হৈ গ'ল ক্ৰিষ্টেল প্লাজা বাহিৰৰকণ, মেইন গৰালিকণ এইকণ, আৰু এইটো ক্ৰিষ্টেল প্লাজা মই তললৈকে গৈ দেখুৱাইছোঁ ৰ'ব। এইটো হৈ গ'ল ক্ৰিষ্টেল প্লাজা বিল্ডিং, ইলি হল আছে, ইলি হলৰ ছাইডত একদম, এইটো ইলি মাল্টিপ্লেক্স, আৰু এইটো ক্ৰিষ্টেল SR প্লাজা। এইপিনি এনেকৈ সোমাই আহিয়ে ফাৰ্ষ্ট ফ্ল'ৰতে, মানে গ্ৰাউণ্ডতে আছে, বেছি দূৰ যাবই নালাগে, গ্ৰাউণ্ড ফ্ল'ৰতে আছে। এইপিনি সোমাই আহিয়ে Soulmate, একদম নামটো মানে কিবা এটা ইউনিক আৰু ন, ভাবিছোঁ আৰু যিমানখিনি পাৰিছোঁ মানে সিমানখিনি ভাবিছোঁ। আৰু এইপিনি সোমাই গৈ আৰু এয়া ৰিভাইজৰ এইটো পোষ্টাৰ লাগি আছে, মোৰ পোষ্টাৰটো লাগিব, বেছি দিন নাই বাৰু, এইটো বাই দ্য ৱে বেলেগ কথা। ইয়াত এনেকৈ মোৰ নামৰ সেইটো থাকিব, আহি পিনি পাই যাব Soulmate। এইখন আপোনালোকৰ দোকান, মোৰ নহয়, আপোনালোকৰ দোকান এখন, ফেমিলি মেম্বাৰ যিহেতু সকলো। এনেকৈ আৰু সোমাই আহি যাব নিজৰ দোকানৰ ভিতৰলৈ একদম। বাকী ভিডিঅ'টো মানে অকণমানকৈ বনাইছোঁ আৰু বেছি ডাঙৰ নকৰোঁ, সেয়াই আৰু তেনে সৰু সুৰাকৈ এটা ভিডিঅ' বনাইছোঁ। আৰু ভাল পোৱা মৰম দি থাকিব, যেনেকৈ আগৰ ভিডিঅ'বিলাকত দি আছে, এইটোতো দিব। আৰু দোকানত ভিজিট কৰিব, যিহেতু এতিয়া আপোনালোকৰ নিজৰে দোকান হৈ গ'ল, একো নাই, টেনশ্যন ফ্ৰী, আহক বস্তু লওক, টেনশ্যন নাই আৰু। বাকী ভিডিঅ'টো আজিলৈ ইমানেই, সৰু সুৰাকৈ এটা ভিডিঅ' বনালোঁ। একচুৱেলি এইকেইদিন অলপ মানে বেছিয়ে টাইম অলপ নাপাইছিলোঁ ন, কামো চলি আছিলে, তাৰপৰা এইকেইদিন পূজা বজাৰ তাৰপৰা চলিছে আৰু যেনে তেনে। বাকী মই ইনষ্টাগ্ৰামৰ পেজটো ইয়াৰ soulmate.jrt বুলি আছে, তলত মই দি দিম, আপোনালোকে চাবগৈ। তাতো মই ধুনীয়া আপডেট দি থাকোঁ, মানে দোকানৰ ৰিলেটেড একজেক্টলি মই তাতে আপডেট দিওঁ। মানে ইউটিউবতো মোৰ পাৰ্চনেল কিবা এটা, পাৰ্চনেল নহয় একেই আৰু তেওঁ বুলি, মানে ইনষ্টাত ফ'ল' কৰিব। আৰু যি কিবা কিবি ৰিকুৱাৰমেণ্ট থাকিলে তাতে কৰিব, মোৰ ফোন নাম্বাৰো দি দিম, মই ইনষ্টা আইডিও দি দিছোঁ মই ইয়াতে, চাই ল'ব, ডেছক্ৰিপশ্যনত চব বস্তু থাকিবই, তাত আপোনালোকে এবাৰ ভিজিট কৰিব। আৰু এটা বস্তু মই আপোনাক দেখুৱাবলৈ পাহৰিছোঁৱে, এইটো মই টুলখনত উঠি ল'ব লাগিব, মানে এইটো চাওক, এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কিন্তু বাকী কমেণ্ট কৰে নকৰে, এইটো আপুনি
একদম কমেণ্ট কৰি জনাব আল্লাহ আৰু গণেশজী একদম একেলগে খুব সুন্দৰ লাগিছে যিহেতু আমাৰ কি ক'ম আৰু আপোনালোকে জানেই আৰু বহুত ধুনীয়াকৈ মানে কিবা এটা অলপ ভালে কৰাত ষ্টাৰ্ট কৰিছোঁ আশীৰ্বাদ কৰিব সকলোৱে যাতে অলপ আগবাঢ়ি যাওঁ সেইটোৱে আৰু আজিলৈ ভিডিঅ'টো ইমানটোৱে আৰু লাইক কৰিব নাপাহৰিব যদি ভাল লাগিছে ভিডিঅ' যে অকণমান যদি ভাল লাগিছে বোলে কিবা এটা হৈছে নহ'লে এয়াই আৰু বাকী আজিলৈ ইমানেই লাভ ইউ অল বাই বাই